নমস্কাৰ মই বিকাশ দাস আৰু আপোনালোকে চাই আছে অল ইন অন উইথ বিকাশ দাস ইউটিউব চেনেল। বন্ধুসকল, আজি এটি নতুন ভিডিঅ' এই ভিডিঅ'ত আজি এটি ইণ্টাৰভিউ পৰ্ব লৈ আহিছোঁ। যোৰহাট জিলাৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী চোৰাংগী কাশ্যপ। প্ৰথমে আমাৰ এই অনুষ্ঠানটিলৈ চোৰাংগী কাশ্যপক স্বাগতম জনাইছোঁ। প্ৰথমে তেওঁৰ পৰিচয়টো দাঙি ধৰিবলৈ আমি অনুৰোধ জনালোঁ। হয়, পোনপ্ৰথমে বিকাশ দা তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক আজি সুযোগখন দিয়াৰ বাবে বহুত ধন্যবাদ। মোৰ নাম চোৰাংগী কাশ্যপ, মই যোৰহাট বালিগাঁও কুৰকাতলিৰ নিবাসী। তেন্তে আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰাৰ পূৰ্বেই চোৰাংগী কাশ্যপৰ কণ্ঠত এটি আমি গীত শুনিবলৈ বিচাৰিম, তেওঁৰ নিজৰ পচন্দ অনুসৰি। হয়, মই পোনপ্ৰথমে শ্ৰদ্ধাৰ মন্ত্ৰীয়া শৰ্মা বাইদেউৰ এটি ভাল লগা গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ইণ্টাৰভিউ পৰ্বৰ দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়োঁ। তোমাৰ শিক্ষাগত অৰ্হতা আৰু তুমি গানৰ মাজলৈ কেনেকৈ আহিলা আৰু গানৰ আনুষ্ঠানিকতাৰ সম্পৰ্কে আমাৰ দৰ্শকসকলে তোমাৰ জানিব বিচাৰিব। হয়, মোৰ শিক্ষা, মই এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট হয় আৰু গানৰ শিক্ষা আচলতে মই দেউতাৰ পৰা লৈছোঁ। সৰুৰ পৰাই 3 বছৰ বয়সৰ পৰাই গীত পৰিৱেশন কৰিছোঁ আৰু দেউতাৰ তত্ত্বাৱধানতে গীত পৰিৱেশন কৰিছোঁ আৰু মই ক্লাছিকেলো দেউতাৰ ওচৰতে শিকা। তোমাৰ এই গানৰ মাজলৈ মানে তোমাৰ দেউতাৰ প্ৰেৰণাৰ জৰিয়তে তুমি আগবাঢ়ি আহিলা ন? হয়, দেউতাই সৰুৰ পৰাই মোক উৎসাহ দিয়ে, প্ৰেৰণা যোগায় গীত গাবলৈ। আৰু এই সুযোগতে তোমাৰ দেউতাক ইণ্টাৰভিউ পৰ্বৰ জৰিয়তে দেউতাক কি জনাবা? এটাই কওঁ, মই দেউতাক কৰ বুলি ভাবোঁতে আচলতে তোক বহুত ধন্যবাদ আৰু কি ক'ম ভাষা নাই আচলতে। ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। নাম উজ্জ্বলাবলৈ চেষ্টা কৰিম, সদায় আশীৰ্বাদ কৰিম। আমাৰ তৰফৰ পৰাও তেওঁলৈ বহুত শুভকামনা। আহিবলগীয়া দিনকেইটা তাই যেনেদৰে আশা কৰিছে আচলতে অসমৰ দৰ্শকসকলে তেনেকৈ আদৰি লওক আৰু আপোনালোক সকলোকো অনুৰোধ যাতে চোৰাংগী কাশ্যপক আপোনালোকে এখন চিনাকি মুখ হিচাপে আপোনালোকে চিনি পাবলৈ ধৰক আৰু তেওঁক এটি নতুন নাম দিয়ক, তেওঁৰ এটি নতুন চিনাকি হওক। আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোলৈকে এই আমাৰ কাটৰ অনুৰোধ থাকিল। এতিয়া আমাৰ আকৌ এটি গীত চোৰাংগী কাশ্যপৰ কণ্ঠত। তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া তোমাৰ এই যি গানৰ যাত্ৰা আচলতে তোমাৰ দেউতাৰ পৰা আৰম্ভ হৈ আজিৰ যি পৰ্যায়, আচলতে তোমাৰ গানৰ যি যাত্ৰা সেই যাত্ৰাত অকল তোমাৰ দেউতাকে ৰাখিব বিচাৰা নে
নে তোমাৰ এই যাত্ৰাৰ আঁৰত অন্য কোনোবা আৰু ৰাখিব বিচাৰে আছে মোৰ গানৰ যাত্ৰাৰ পাছত বহুত কেইজন ব্যক্তিৰ হাত আছে পোনপ্ৰথমে মোৰ পৰিয়ালটো আৰু তাৰপিছতে আহে মোৰ শিক্ষাগুৰুসকল তাৰপিছত আহে মোৰ বহুত চিনাকি আপোন অনুৰাগ মন্দিপ দা ৰামানন্দ দা আজি বাদ্যযন্ত্ৰত সহযোগ কৰিছে হৃদয়ানন্দ দা সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি মোক ছাপোৰ্ট কৰাৰ বাবে যে কি নহওক আমাৰ যি সহায় কৰিছে বাদ্যযন্ত্ৰ আপোনালোকে পিছত দেখিছে হয়তো বাদ্যযন্ত্ৰ সহায় কৰিছে তোমাৰ চিনাকিকেইটা দি দিয়া তোমালোকৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰামানন্দ শইকীয়া মই বৰ্তমান স্নাতক বৰ্ষৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰ আৰু সংগীত যাত্ৰাৰ লগত সৰুৰ পৰাই জড়িত মোৰ সংগীতৰ শিক্ষাগুৰু শ্ৰীযুত অমিতাভ বৰুৱা ছাৰ তেওঁ মোক বজাবলৈ শিকাইছিলে মই গানৰ বিশাৰদো পাছ কৰিছিলোঁ আৰু এই ঘৰতে সকলোৱে গান গাব পৰাকৈ আচলতে এটা ঘৰতে হোম ছেটআপ টাইপৰ এটা ষ্টুডিঅ' আমি খুলিছোঁ সৌৰংগীও মোৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে কাৰণ তাই প্ৰথমটি গীত আমাৰ জৰিয়তেই কৈছিলে যিটো ৰেকৰ্ড কৰা হৈছিলে পূজা সময়ত সেইবাবে আমি গৌৰৱ অনুভৱ কৰোঁ তাই এজনী ভাল ছোৱালী তাই ধুনীয়া গায় আৰু আমাক সকলোৱে প্ৰেৰণা দিব বুলি আশা কৰিছোঁ লগতে বিকাশ দা আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ নাম হৃদয়ানন্দ শইকীয়া মই যোৰহাট মহাবিদ্যালয়ত স্নাতক বৰ্ষৰ এজন ছাত্ৰ সৌৰংগীৰ লগত আছোঁৱেই আৰম্ভণিৰ পৰা আছোঁ আৰু ভৱিষ্যতেও থাকিম তাই যিমান দূৰ আগবাঢ়ি যায় আমিও লগত থাকিম মই সংগীতৰ সমস্তখিনি শিকিছোঁ আচলতে ইয়াৰ জৰিয়তে ই ৰামানন্দ আৰু আমি দুটাই মিলি পেলাই এই ষ্টুডিঅ'টো হোম ছেটআপটো আমি আৰম্ভণি কৰিছোঁ আশা কৰোঁ আগুৱাই যাব পাৰোঁ সকলো ওচৰতে মানে প্ৰাৰ্থনা কৰিছোঁ আৰু বিকাশ দাকো ধন্যবাদ আমাক আজি এইকণ সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ বাবে সৌৰংগী কাশ্যপৰ সুৰত আকৌ এটি নতুন গীত হয় মই এবাৰ আমাৰ সকলোৰে প্ৰিয় সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জুবিন দাৰ এটি গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ এটা পিছৰটো প্ৰশ্ন যিহেতুকে তোমাৰ অসমবাসীয়ে তোমাৰ গান শুনিব তোমাক এখন চিনাকি মুখ হিচাপে চবেই চিনি পাবলৈ ধৰিব এতিয়া তোমাক যদি অসমবাসীয়ে যোগাযোগ কৰিব বিচাৰে যিহেতুকে এইটো বছৰটো কৰোনা ভাইৰাছৰ কাৰণে সকলোৰে বাবে এটা লোকচান হ'লেই যিহেতুকে অহাটো বছৰ আচলতে সকলোৰে বাবে এটা আকৰ্ষণীয় বছৰ হ'ব আৰু এই পৰ্যায়ত আচলতে তোমাৰ নেক্সট ইয়েৰ তোমাক যদি কোনোবাই ষ্টেজ প্ৰগ্ৰেম অথবা অন্য কিবা অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ কৰিব বিচাৰে তোমাক কেনেকৈ যোগাযোগ কৰিব দৰ্শকসকলে জানিব বিচাৰিব হয় মোৰ ইউটিউব চেনেল আছে নতুনকৈ খুলিছোঁ বাৰু বেছি ইমান গ্ৰ' কৰা নাই সেইকাৰণে আৰু ফেচবুক পেজ আছে মিউজিক অফ হাৰ্টছ বুলি তাত মেছেজ কৰিলে মোক যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকক সকলোকে মই ডেছক্ৰিপশ্যন বক্সত এইৰ সকলোখিনি ডিটেইলছ দি দিম কেনেকৈ আপোনালোকে যোগাযোগ কৰিব এই ইউটিউব চেনেলটোৰ লিংকো দি দিম আপোনালোকে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাব আৰু তাইকো ছাপোৰ্ট কৰি যাব এতিয়া ইয়াৰ পাছৰ পৰ্যায়ত তুমি আচলতে যিহেতুকে নেক্সট ইয়েৰ বিহুৰ বাবে এক আকৰ্ষণীয় অৰ্থাৎ তোমালোকৰ দৰে শিল্পীসকলৰ বাবে আকৰ্ষণীয় বছৰ হ'ব
সেইটোকে তুমি নেক্সট ইয়াৰ তুমি কি প্লেন লৈছা, তুমি কি কৰিম বুলি ভাবিছা? যোনটো আহিবলগীয়া বছৰ মই এটা ভাবোঁ সেইটো বছৰ যাতে আমাৰ কাৰণে সকলোৰে কাৰণে মংগলদায়ক হয় আৰু এইবিলাক বেমাৰ আজাৰবিলাক ভাল হওক আৰু আকৌ যাতে আগৰ নিচিনাকৈ আমি গীত পৰিৱেশন কৰিব পাৰোঁ মঞ্চত। তুমি নতুনকৈ কিবা গান সৃষ্টিৰ কথা ভাবিছা নেকি? হয়, গান মই দেউতাৰ পৰা উৎসাহ পাইছিলে লিখোঁ, সৰু কৰোঁ, কিন্তু এতিয়ালৈকে এটা গান মই মুকলি কৰিলোঁ, সেইটো পূজাৰ লগত সংগতি ৰাখি পেলাই। সেইটোৰ গানৰ লিংক আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে সেইটো গানো শুনিব। আৰু ইয়াৰ পাছতো প্ৰশ্ন, যিহেতুকে অসমীয়া শিল্পীসকল সকলোৰে বাবে প্ৰিয় আচলতে, তাৰ ভিতৰত কোনো এজন বা দুজন সকলোতকৈ প্ৰিয় থাকে আচলতে, আৰু তেওঁলোকৰ সেই দুজনৰ ভিতৰত তুমি কাক ৰাখিবা? হয়, আচলতে কণ্ঠশিল্পী বুলি ক'বলৈ গ'লে মোৰ জুবিন দাক ভাল লাগে, পাপন দাক ভাল লাগে। এটা জুবিন দাৰ পাপন দা সকলোৰে বাবে প্ৰিয়, আৰু তেওঁলোক আচলতে সদায় থাকিব, আৰু তেওঁলোকলৈ এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকৰ গান আচলতে এক সকলোৰে বাবে এক আদৰণীয় আৰু চিৰন্তন গান। ইয়াৰ পাছতে প্ৰশ্ন, তুমি অসমীয়া জগতৰ মহিলা শিল্পী তুমি কাক ক'ব বিচাৰিবা? মোৰ ভাল লাগে মজ্যোৎস্না মহন্ত বাইদেউৰ গীত শুনি ভাল পাওঁ, আৰু তৰালী শৰ্মা বাইদেউৰ গীত শুনি মই ভাল পাওঁ। অসমীয়া জগতৰ অভিনয় জগতৰ আচলতে সকলোতকৈ প্ৰিয় অভিনেত্ৰী আৰু অভিনেতা? সকলোতকৈ প্ৰিয় অভিনেত্ৰী হ'ল মোৰ বৰ্ষাৰাণীৰ বিষয়ে বাৰ অভিনয় ভাল লাগে, আৰু বৰ্ষা বাইদেউ এতিয়া যোৰহাটৰে বোৱাৰী। হয় হয়, আৰু মেইল মোৰ যতীন বৰা দাৰ এক্টিং ভাল লাগে চাই। যতীন বৰা খুব নেচাৰেল এক্টিং আছে। আকৌ এটি চৰঙ্গী কাশ্যপৰ কণ্ঠৰ এটি নতুন সুৰ আৰু নতুন গান। অসমীয়া লোকসাহিত্যৰ সকলোতকৈ প্ৰিয় বিয়ানাম। আচলতে বিয়ানাম বুলি ক'লে সকলোৰে হৃদয় এক বিশেষ এক অনাবিল সুখ, আনন্দ আৰু বিশেষ ভালপোৱা জাগি উঠে। সেই বিয়ানামৰ প্ৰেমত মৰি পৰি আছোঁ আৰু পৰি থাকিম, আৰু হয়তো অসমবাসীও সেই বিয়ানামৰ প্ৰেমত পৰিছে আৰু পৰি থাকিব, আৰু সেই হেতুকে মই ভাবিলোঁ অসমবাসীও ভাল পাব। আচলতে যি দৰ্শকে আজি মোৰ এই ভিডিঅ'টো চাব সকলোৱে বিচাৰিব অসমীয়া লোকসাহিত্যৰ এটি বিয়ানাম। আচলতে এইটো কি হৈছে, চৰ্চাত নথকাৰ বাবে বিয়ানামটো বিশেষভাৱে লুকাই গৈছে। সেই হেতুকে তোমাৰ কণ্ঠত এটি বিয়ানাম শুনিব বিচাৰিম। হয়, নিশ্চয় মই বিয়ানাম গাম বাৰু। তাৰ আগতে এটা কথা কওঁ, বিয়ানাম হৈছে আচলতে অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি, আৰু আজিকালি বিয়াবিলাকত বিয়ানাম নাগায় আচলতে, কিবা বেলেগ ধৰণৰ গীতসমূহ লগায়, কিন্তু মই ভাবোঁ এইটো লুকাই যাব নালাগে আচলতে। অসমৰ প্ৰত্যেকজনী ছোৱালীয়ে বিয়ানাম জনাটো বহুত জৰুৰী হৈছে। আচলতে সেইবোৰ যিবোৰ লোকসাহিত্য, অসমীয়া জগতৰ যিবোৰ লোকসাহিত্য, সেইবোৰ আচলতে অসমীয়াৰ গৌৰৱ। এই বিয়ানামেই হওক, আইনামেই হওক, অন্য বৰগীতসমূহ হওক, সেইসমূহ আচলতে অসমীয়াৰ গৌৰৱ। সেইসমূহ আচলতে আমি সদায় প্ৰাণ ধৰি সকলোকে জীয়াই ৰাখিব লাগে, শুনিব লাগে, আৰু সেয়া আমাৰ অসমীয়া হিচাপে আমাৰ সকলোৰে দায়িত্ব। আশা কৰিছোঁ আপোনালোক সকলোৱে পাছৰ পৰ্যায়ত নতুন প্ৰজন্মক তাৰ বাবে প্ৰেৰণা যোগাব। তেওঁলোকৰ যিখিনি আচলতে আমাৰ মাজৰ পৰা লুকাই গৈছে,
লুপ্ত পাই বুলি কৈছোঁ সেইসমূহ আচলতে আমি জগাই তুলিব লাগিব সকলোৱে ভাল পোৱা আকৌ নতুনকৈ জগাই তুলিব লাগিব তাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা অনুৰোধ থাকিল ইণ্টাৰভিউ পৰ্বৰ সকলোতকৈ আকৰ্ষণীয় প্ৰশ্নটো স্বৰাংগী কাশ্যপ আৰু প্ৰেমৰ কাহিনী আপোনালোক সকলোকে স্বৰাংগী কাশ্যপৰ প্ৰেমৰ বিষয়ে ক'ব হয় প্ৰেম হৈছিল আচলতে 3 বছৰ বয়সৰ পৰাই সংগীতৰ লগত প্ৰেম বুলি ক'লে আচলতে কোনো মহিলা বা পুৰুষ এনেকুৱা ধৰণৰ কথা নাথাকে প্ৰেম আমি প্ৰকৃতিৰ লগত প্ৰেম কৰিব পাৰোঁ সংগীতৰ লগত আমি প্ৰেম কৰিব পাৰোঁ গতিকে এতিয়াতো মই বৰ্তমান সংগীতৰ লগতে জড়িত ৰাতিপুৱা পৰা গান নাগালে মোক পেটলৈ ভাত নাযায় মানে তেনেকুৱা আচলতে শিল্পীসকলৰ আচলতে সেইটো অনুভৱ থাকি আছে আচলতে কি হয় সকলো মানুহৰে এটা নিচা থাকে সেই নিচাটোৰ প্ৰতি সকলোৱে বিভিন্ন ধৰণৰ বলিয়াৰ দৰে কাম কৰিব পাৰে আৰু শিল্পীসকলৰ বিশেষকৈ তেনেকুৱা এটা অনুভৱ আছে শিল্পীসকলে গান শুনি ভাল পায় গান গাই ভাল পায় আৰু সেইটো নিচাটো আচলতে থাকিবই আচলতে প্ৰেম বুলি ক'লে আচলতে আমাৰ ইয়াত কি ডেফিনেশ্যনটো অলপ বেলেগ ধৰণৰ হৈ যায় যে জেণ্ডাৰ লৈ পেলাই কিন্তু আচলতে সেইটো নহয় প্ৰেম আচলতে এটা মিঠা অনুভূতি অনুভৱ আৰু স্বৰ্গীয় অনুভূতি আৰু সকলোৰে মনত আচলতে সেইটো অনুভৱ থাকেই প্ৰেম অবিহনে মানুহৰ জীৱন আচলতে দিনতে আন্ধাৰ প্ৰেম অবিহনে আমি গানো গাব নোৱাৰোঁ গতিকে মিউজিক ভাল পাবই লাগিব নহ'লে আমি কেতিয়াও গানত সুৰেই দিব নোৱাৰিম শিল্পীসকলৰ বাবে আচলতে কণ্ঠশিল্পীসকলৰ বাবে মিউজিক ইজ দ্য বেষ্ট এতিয়া আমি গানৰ প্ৰেমটোৰ বিষয়ে যিহেতুকে জানিলোৱেই এতিয়া তোমাৰ ব্যক্তিগত প্ৰেম আচলতে দৰ্শকসকলে জানে যে স্বৰাংগী কাশ্যপে গান ভাল পায় সেইটো কাৰণে গান গায় এতিয়া তোমাৰ ব্যক্তিগত জীৱনৰ যিটো প্ৰেম সেই প্ৰেমৰ বিষয়ে দৰ্শকসকলে জানিব বিচাৰিব আচলতে জীৱনটো এতিয়া আৰম্ভণি হৈছে নাজানো কোন আহে কেনেকুৱা হয় ইন ফিউচাৰ সেইটো নাজানো বাৰু কিন্তু ভাল লাগে বা তেনেকুৱা কিবা ক্ৰাছ টাইপৰ আচলতে কি তোমাৰ ক্ৰাছ যিটো যেনেকুৱা হয় মানে আচলতে কণ্ঠশিল্পী মানে বেলেগ কোনোবা ক্ৰাছ থাকে নে অন্য তেনেকুৱা কণ্ঠশিল্পী আছে দেই আছে সেইটো চিক্ৰেট দৰ্শকসকলে জানিব এইটো কিন্তু লুকুৱালে নহ'ব কণ্ঠশিল্পী ক্ৰাছ আমি জানিব বিচাৰিম হয় কণ্ঠশিল্পী মোৰ হিন্দী ভাল লাগে আৰু মান মালিকৰ গান মই খুব ভাল পাওঁ আৰু অসমীয়া অসমীয়া তেনেকৈ নাই আচলতে চবৰে গান শুনো তেনেকুৱা টাইপৰ নহয় জাষ্ট গান শুনি ভাল পাওঁ আৰু মোৰ চেনেলটোৰ প্ৰতি তোমাৰ কি অনুৰোধ থাকিব দৰ্শকসকললৈ হয় চেনেলটো আচলতে কি হৈছে বৰ ভাল লাগিছে সঁচা কথা ক'বলৈ বিকাশ আপুনি ইমান ধুনীয়া এটা কাম কৰিছে চেনেলটো অল ইন ওৱান উইথ বিকাশ দাস বৰ টান নাম এইটো তাকে এই চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'জখিনি লাইক শ্বেয়াৰ কৰি দিব সেয়াই আৰু এই সুযোগতে আপোনালোক সকলোকে অনুৰোধ যদি আপোনালোকৰ ওচৰ চুবুৰীয়া অথবা আপোনালোকৰ কোনোবা চিনাকি উদীয়মান কণ্ঠশিল্পী আছে অতি সোনকালে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে সময় সুবিধা মিলাই তেওঁলোকক এক চিনাকি এখন মঞ্চ মোৰ এই চেনেলৰ যোগেদি আপোনালোকক দিবলৈ চেষ্টা কৰিম প্ৰিয় বন্ধু বান্ধৱীসকল আজি আহিছোঁ আকৌ আজি যাম আকৌ এটি নতুন এখন চিনাকি মুখ লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজি আহি এই ইণ্টাৰভিউ পৰ্বৰ শেষৰ পৰ্যায়ত পালোহি শেষৰ আমাৰ সামৰণি নকৰাৰ আগতেই পোনপ্ৰথমে আমাৰ আজি বাদ্যযন্ত্ৰক সহায় কৰা সংগত কৰা তেওঁলোক বাদ্যবাদক সকলোলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বৰাংগী কাশ্যপকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক তেওঁৰ মূল্যৱান সময়খিনি আমাৰ বাবে অলপ উলিওৱাৰ বাবে আৰু আহিবলগীয়া দিনকেইটা সুখময় হওক আৰু আগবাঢ়ি যাওক শেষত দৰ্শকসকলে তোমাৰ কণ্ঠত অসমবাসী আচলতে তোমাৰ কণ্ঠত এটি নতুন গান যি তোমাৰ প্ৰিয় অসমবাসীয়ে শুনিব বিচাৰিব আৰু এই গানৰ জৰিয়তে আপোনালোক সকলোৰে ওচৰৰ পৰা মই বিদায় মাগিম এটি গানেৰে আমাৰ এই অনুষ্ঠানটি শেষ কৰিম
ভবাই নাছিলো নতুন এখন চিনাকি মুখেৰে আপোনালোকৰ ওচৰলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ, নমস্কাৰ।